বিশেষকৈ বিজেপিৰ অন্ধভক্তসকলৰ প্ৰতি বা আমিও ভগৱান বা কিছুমান ভৱিষ্যতবাণী বিশ্বাস কৰোঁ, সেই অনুসৰি মই এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ সময়ত, অসম ভ্ৰমণৰ সময়ত 7টাকৈ হাতী ৰেলৰ আগত পৰি মৃত্যুমুখত আঁকোৱালি ল'লে। আৰু এই সময়ছোৱাত কিহৰ কাৰণে বন্যহস্তীৰ জাক বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিছে, কিহৰ বাবে যিসমূহ বনভূমি সেইসমূহ উদ্যোগ ভূমিলৈ ৰূপান্তৰিত হৈছে বা তাত আন্তঃগাঁথনিৰ উন্নয়নৰ কাম বেছিকৈ চলিবলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে সংকোচন হৈ আহিছে বনাঞ্চলৰ পৰিমাণ। সেই কথাবিলাক নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। আৰু এইটো এটা চাইন, বেড চাইন বুলি ক'ব লাগিব যে আজি বনাঞ্চলৰ অভাৱত এনেকৈ জনাঞ্চললৈ হাতীৰ জাক ওলাই অহাৰ বাবে ৰেলৰ আগত পৰি মৃত্যুক আঁকোৱালি ল'লে 7টাকৈ হাতী, আৰু তাৰে 4টা পোৱালি, 3টা প্ৰাপ্তবয়স্ক হাতী। গতিকে এইবিলাক আমি চিন্তা কৰিব লাগিব যে বনাঞ্চলত গৃহ নিৰ্মাণেই হওক, অন্যান্য হোটেল নিৰ্মাণেই হওক, ৰেষ্টুৰেণ্ট নিৰ্মাণেই হওক, পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰত বিভিন্ন বহুজাতিক কোম্পানীয়ে বিভিন্ন ধৰণে বনাঞ্চল ধ্বংস কৰি পেলাই তেওঁলোকে তেওঁলোকৰ কাম কৰাই হওক, এইবিলাক কৰাৰ ফলত আজি বনাঞ্চলৰ পৰিমাণ কমি গৈছে। আৰু সেয়েহে জনাঞ্চলত এনেকৈ হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। আজি এসপ্তাহৰো অধিক সময় গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ 1 নং শেনচোৱা, 2 নং শেনচোৱা, লগতে বহুকেইখন গাঁও, নভেটাই হওক, আধাৰ সত্ৰই হওক, শালপৰামুখেই হওক, এনেকৈ বহুকেইখন গাঁও আজি বন্যহস্তীৰ কবলত পৰি তেওঁলোক এসপ্তাহতকৈ অধিক সময় ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। এইবিলাক কিয় হৈছে? আৰু প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনাই এনেকুৱা ধৰণে 7টাকৈ হাতীয়ে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবৰ সময়ত ৰেলৰ আগত কামপুৰত মৃত্যুক আঁকোৱালি ল'লে। এইবিলাক কি চাইন বা কি ইংগিত বহন কৰিছে, এইবিলাকো কিন্তু ভাবিবলগীয়া কথা।